তুমি আজি আহি আমাৰ দুখকেই চাইছিলা। যি দেখা গৈছে তাকেহে কোৱা হৈছে। তোৰ ক'লে ক্ষমাজনে নিশ্চয় পিছে যি কৰা হ'ল ইয়াৰ উচিত হ'ল। ইয়াক উচিত কৰিছিলৰ কষ্ট নাই। যি যিহকে বিচাৰে আমি তাকেহে দিব পাৰোঁ। মহাসমুদ্ৰ মন্থনত গকুৰে যে অমৃত বিচৰা নাছিল আপুনি কেনেকৈ জানেনে? যদি অমৃতে বিচাৰিছে তেন্তে আমাৰ নাৰীৰ মুখ দেখি মুখ ঈশ্বৰে যদি নাৰীৰ ওপৰত মোহ যায় এই অসুৰো নাযাব ইয়াৰ অৰ্থ অৰ্থ অতি পৰিষ্কাৰ। অসুৰক মহিবলৈ আপুনি নাৰীৰ ৰূপ লোৱাৰ পৰিৱৰ্তে আপুনিতো অন্য ৰূপ ল'ব পাৰিলে। আচলতে আপোনাৰ নিজৰে নাৰীৰ প্ৰতি এটা আচলতে কথা সেয়া নহয়। আমাৰ উদ্দেশ্য এনে আমি সংঘৰ্ষৰ শেষ হোৱাটো কাহানিও বাঞ্ছা নকৰোঁ। সংঘৰ্ষৰ মাজেদি নতুন সৃষ্টি হোৱাটোহে বাঞ্ছা কৰোঁ।
দেৱতা আৰু অসুৰ উভয়ে অমৃত প্ৰাণ কৰা হ'লে সংঘৰ্ষৰ শেষ হৈ ৰ'লে। এতিয়া অনন্ত কাললৈ সংঘৰ্ষ থাকিব আৰু আমিও অনন্ত কাললৈ সৃষ্টি কৰি থাকিব পাৰিম। দেৱৰ্ষি নহ'লে যে ঈশ্বৰৰ ঈশ্বৰত্ব ৰক্ষা নকৰে। পিছে প্ৰভু আপোনাৰ মোহিনী ৰূপে কিন্তু সেই অসুৰকে মোহিব পাৰে।